নমস্কাৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আসাম জিঅ'গ্ৰাফিৰ কেইটামান দৰকাৰী প্ৰশ্ন আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহ যদি এতিয়াও চোৱা নাই লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, চাই ল'ব পাৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বলক তেন্তে পলম নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? উত্তৰটো হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মাটিকালি হৈছে 78 স্কুৱেৰ কিলোমিটাৰ। ২ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত কি নামেৰে জনা যায়? উত্তৰটো হৈছে চিয়াং। ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত চিয়াং নামেৰে জনা যায়। ৩ নম্বৰ প্ৰশ্নটো হৈছে অসমত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? উত্তৰটো হৈছে 720 কিলোমিটাৰ। অসমত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 720 কিলোমিটাৰ। ৪ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ব্যাঘ্ৰ প্ৰকল্প ক'ত স্থাপন কৰা হৈছিল? উত্তৰটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যানত 1973ত ব্যাঘ্ৰ প্ৰকল্প স্থাপন কৰা হৈছিল। ৫ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায়? উত্তৰটো হৈছে যমুনা। ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত যমুনা নামেৰে জনা যায়। ৬ নম্বৰ প্ৰশ্নটো হৈছে গড় দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হৈছে 22 ছেপ্টেম্বৰ। 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস পালন কৰা হয়। ৭ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত? উত্তৰটো হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত। ৮ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাক সত্ৰ নগৰী বুলি কোৱা হয়? উত্তৰটো হৈছে বৰপেটা। বৰপেটা জিলাক সত্ৰ নগৰী বুলি কোৱা হয়। ৯ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ পুৰণি মছজিদ কোনটো? উত্তৰটো হৈছে পাণবাৰী মছজিদ। অসমৰ আটাইতকৈ পুৰণি মছজিদটো হৈছে পাণবাৰী মছজিদ আৰু এই মছজিদটো ধুবুৰী জিলাত অৱস্থিত। ১০ নম্বৰ প্ৰশ্নটো হৈছে কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে? উত্তৰটো হৈছে ধনশিৰি। ধনশিৰি নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে। ১১ নম্বৰ প্ৰশ্নটো হৈছে অসমত মুঠ কিমানটা নদীদ্বীপ আছে? উত্তৰটো হৈছে ২টা। অসমত মুঠ ২টা নদীদ্বীপ আছে। সেই দুটা হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী আৰু পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ আৰু আটাইতকৈ সৰু নদীদ্বীপ অসমতে আছে। ১২ নম্বৰ প্ৰশ্নটো হৈছে অসমত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান? উত্তৰটো হৈছে ৮৫ কিলোমিটাৰ। অসমত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৫ কিলোমিটাৰ। ১৩ নম্বৰ প্ৰশ্নটো হৈছে এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ ক'ত অৱস্থিত? উত্তৰটো হৈছে জাগিৰোড। এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ জাগিৰোডত আছে। ১৪ নম্বৰ প্ৰশ্নটোত আছে অসমৰ কোনখন জিলাক চাহৰ নগৰী চিটি অফ টি বুলি জনা যায়? উত্তৰটো হৈছে ডিব্ৰুগড়। ১৫ নম্বৰ প্ৰশ্নটোত আছে কোনখন ঠাইক তেলৰ নগৰী চিটি অফ অইল বুলি জনা যায়? উত্তৰটো হৈছে ডিগবৈ। ডিগবৈক চিটি অফ অইল বুলি জনা যায়। ১৬ নম্বৰ প্ৰশ্নটোত আছে অসমৰ আটাইতকৈ পুৰণি কয়লা খনি ক'ত অৱস্থিত? উত্তৰটো হৈছে মাকুম। ১৭ নম্বৰ প্ৰশ্নটোত আছে অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ কোনটো? উত্তৰটো হৈছে ডিগবৈ তেল শোধনাগাৰ। অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰটো হৈছে ডিগবৈ তেল শোধনাগাৰ। ১৮ নম্বৰ প্ৰশ্নটোত আছে অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? এইটো প্ৰশ্নৰ উত্তৰ আমি নিশ্চয় সকলোৱে জানো, সৰ্থেবাৰী। সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত। ১৯ নম্বৰ প্ৰশ্নটোত আছে দিহিং পাটকাই অভয়াৰণ্যক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰটো ৯ জুন ২০২১। ২০২১ চনৰ এই বছৰৰে ৯ জুন তাৰিখে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ২০ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ বৰ্ষাৰণ্য কোনখন? উত্তৰটো হৈছে দিহিং পাটকাই। অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখন হৈছে দিহিং পাটকাই। শেষত আপোনালোকলৈ এটা প্ৰশ্ন কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? আৰু এই প্ৰশ্নৰ উত্তৰটো মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। ধন্যবাদ।